হাই ফ্ৰেণ্ডছ, আজি আমাৰ পুৰীৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনে আমি ৰাতিপুৱাই হোটেলত গা পা ধুই ওলাই আহিলোঁ আজি উৰিষ্যাৰ কিছুমান চাইট চিন চাবলৈ। যোৱাকালি আমি টিকেট বুকিং কৰি থৈছিলোঁ। এইখন চৰকাৰী এচি বাছ 350 টকা পাৰ পাৰ্চন। আমি যোৱাকালি টুৰিজিম ডিপাৰ্টমেণ্টৰ টিকেট বুকিং কৰি থৈছিলোঁ। সেইজন যে দেখিছে গাইডজন, তেখেতে ধুনীয়াকৈ বুজাই দিছে আমাক ক'ত কেনেকৈ লৈ যাব আৰু তেওঁ আমাক কৈছে যে প্ৰথমতে আমাক লৈ যাব চন্দ্ৰভাগা গল্ডেন বিচ আৰু পুৰীৰ পৰা মোটামুটি 30 কিলোমিটাৰ দূৰত এই চন্দ্ৰভাগা গল্ডেন বিচ। আৰু এই চন্দ্ৰভাগা গল্ডেন বিচত আহি আমাৰ খুব ভাল লাগিছিল। সাগৰৰ ঢৌবিলাক বহুত ডাঙৰ ডাঙৰ ঢৌ আহিছিল। চাওকচোন আপোনালোকে চন্দ্ৰভাগা গল্ডেন বিচটো। আমি আহি পালোঁ এতিয়া গল্ডেন বিচ। এই গল্ডেন বিচত আছোঁ আমি। জয় জগন্নাথ, জয় জগন্নাথ। কি হাৱা আৰু মানে ঢৌটো ইমান মানে স্পীডত আহি আছে, ইমান স্পীডত আহি আছে মানে ঢৌটো, মানে আচৰিত লাগিছে আৰু ভাল লাগিছে, খুব ভাল লাগিছে। ইয়াতে খুব ভাল লাগিছে। চাই লওক একবাৰ চাইট চিনটো। নিতুল হাই, চল চল এতিয়া আমাক লৈ আহিছে কণাৰ সূৰ্য মন্দিৰ উৰিষ্যাত থকা। আৰু এই কণাৰ সূৰ্য মন্দিৰটোৰ এটা বিশেষত্ব হৈছে কি, এইটো 13th চেঞ্চুৰীত বনোৱা হৈছিল। 1200 কৰ্মচাৰীয়ে 12 বছৰ ধৰি এই মন্দিৰটো বনাইছিল। এতিয়া কিন্তু এই মন্দিৰটোত কোনো ধৰণৰ মূৰ্তি নাই, ইয়াত পূজা পাতল নহয়, গতিকে জোতা চেণ্ডেল পিন্ধি যাব পাৰি। অকল মানে চাবৰ কাৰণে এই মন্দিৰটো এতিয়া ৰাখিছে, পৰ্যটনস্থলী হয় এইটো। আৰু ইয়াতে এটা বিশেষত্ব হৈছে কি, আমি 10 টকীয়া নোটত যিটো চক্ৰ দেখা পাওঁ, সেই চক্ৰটো ইয়াৰে এটা আৰ্কিটেকচাৰ হয়। আপোনালোকক দেখুৱাম সেই চক্ৰটো, চাওকচোন আপোনালোকে। আৰু এনেদৰে আমাৰ গ্ৰুপ লিডাৰজনে, আমাৰ যিজন গাইড আছিলে, গাইডজনে এনেকৈ আমাক মাতিছে, গোটেইখিনিকে একেলগে মাতিছে, মাতি ইয়াতে টিকেটটো আমাক গ্ৰুপ হিচাপে দিছে। এনেদৰে আমাক ভিতৰত লৈ গৈছে। খুব ভাল লাগিছে পৰিৱেশটো আৰু বহুত মানুহ, বহুত ভিৰ হৈছিল ইয়াতে। আৰু ভিতৰত এজন গাইড আছিলে, গাইডজনে ধুনীয়াকৈ আমাক বস্তুখিনি বুজাই দিছিলে। সূৰ্য মন্দিৰৰ ভিতৰত থকা এই গাইডজনে আমাক ধুনীয়াকৈ বুজাই দিছিল এই মন্দিৰটোৰ হিষ্ট্ৰীৰ বিষয়ে, কেনেকৈ বনাইছিল ৰজাই আৰু কিমান কৰ্মচাৰীয়ে কেনেকৈ ক'ত কি পানী খাইছিল, ক'ত আছিলে, তেওঁলোকে ধুনীয়াকৈ বুজাই দিছিলে। গতিকে তেখেতক ধন্যবাদ জনাইছোঁ।